নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আজি চাদৰৰ পটি লগাবলৈ লৈছোঁ। এয়া দেখিছে মই কাপোৰ এযোৰ উলিয়াই লৈছোঁ। এতিয়া কাপোৰযোৰ মই খুলি দেখুৱাম। মাজত থাকে পটিটো। এয়া দেখিছে চাদৰৰ পটিখিনি এইখিনি, আৰু ইয়াৰ মাজত এটা চিন থাকে। সেই চিন মতে আমি কাটি ল'ব লাগিব। এই চিনটো এতিয়া আমি কাটি ল'ম। আপোনালোকে এনেকৈ সমানকৈ কাটি ল'ব। এয়া কাটি দিলোঁ। মই এটা আপোনালোকক কাটি দেখুৱাইছোঁ। এইটো চাওকচোন। এইটো হৈ গ'ল মোৰ কাটি হৈ গ'ল এইটো মোৰ। এতিয়া মই পটিখিনি লৈ লৈছোঁ। এটা পটি লৈ ল'লোঁ। ইয়াৰ ওপৰত এটা পটি দি ধুনীয়াকৈ জইন কৰি ল'ম। এয়া চাওকচোন, এইটো সমানকৈ ল'ব লাগিব। খালি পটিটো সমানকৈ ল'লে আমাৰ মানে ফুলখিনিও সমান হৈ থাকে আৰু দেখিবলৈও অলপ ভাল লাগে। সেইকাৰণে সমানকৈ লৈ পিনি চিলাব আপোনালোকে। এয়া দেখিছে মই এটা চিলালৈ। বেছি টাইম নালাগে পটি লগাওঁতে। মোৰ এটা পটি চিলোৱা হৈ গ'ল। এয়া দেখিছে মোৰ ইমান ধুনীয়াকৈ সমান হৈছে। এতিয়া মই আৰু এটা লগাই ল'ম। একেই এইটো সমানকৈ লৈ ল'ম। সমানকৈ ল'লে কি হয় আৰু ফুলখিনি দেখিবলৈ ধুনীয়া লাগে, বেকা বেকি নহয়। এইটো মোৰ চিলোৱা হৈ গ'ল। এয়া এতিয়া মোৰ পটি লগোৱা আৰম্ভ কৰি দিছোঁ। পটি সদায় আগৰ পৰা লগাব লাগে, তেতিয়া ভাল লাগে দেখি। এতিয়া মুটুকাই ল'ম আগটোততো এনেও ফুল নাথাকে। সেইডোখৰ অকণমান মুটুকাই লৈ পিনি ছাইডৰটো এনেকৈ সুমুৱাই দিম। এনেকৈ সুমুৱাই পিনি সেই ফুলখিনি মূৰত জইন কৰি দিছোঁ। দেখিছেনে আপোনালোকে? সেই বগা ফুলখিনি মূৰত জইন কৰি দিছোঁ। এতিয়া মই চিলাই যাম। অলপ আঙুলিটোৱে, বেছি টানিব নালাগে, অলপ আঙুলিটোৱে প্ৰেছ কৰি গ'লেই হ'ল। এয়া দেখিছে? এয়া অকণমান আঙুলিটো প্ৰেছ কৰি পিনি ইটো পটিৰ লগত সমানকৈ জইন কৰি চিলাই গ'লেই হৈ গ'ল। বেছি টানিলে মানে অলপ বেকা হৈ যায়, তলফালে মানে বেকা নিচিনা হৈ যায়। সেইটো আকৌ খুলিব লাগে, যাতে তেনেকুৱা নহয়। সেইকাৰণে অলপ আলখত ধৰি পিনি লাহেকৈ প্ৰেছ কৰি চিলাই যাব লাগে। আপোনালোক যদি নতুন কোনোবা হয়, তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো টিপি দিব।
এয়া মই এনেকৈ চিলাই গৈ আছোঁ। মোৰ চাদৰখন চিলোৱা হৈয়ে যাবগৈ এতিয়া। এয়া দেখিছে মোৰ এটা ছাইড হৈ গ'ল আৰু ইটো ছাইড চিলাবলৈ লৈছোঁ। একেই ছাইডটো এনেকৈ সোমোৱাই দিব ভিতৰলৈ আৰু এনেকৈ আগত সমান কৰি পেলাই নি চিলাই দিব। এনেকৈ মই গাঁঠি মাৰি লওঁ, নহ'লে বা আমাৰ চিলাইটো খুলি যোৱাৰ সম্ভাৱনা থাকে। এয়া ইয়াতো অলপ প্ৰেছ কৰি লাহেকৈ ধৰিব, নহ'লে বা আমাৰ এইটো বেকা হৈ গ'লে তলফালে ফুলি আহিব। এয়া মোৰ চিলোৱা হৈ গৈছে। আপোনালোকে এনেকৈ চিলাব পাৰিব, বেছি টান কাম নহয় পতি লগোৱাটো। এয়া মোৰ হৈ গ'ল, গোটেই পতিখিনি ধুনীয়াকৈ লগা হৈ গ'ল। এতিয়া আৰু চাদৰখন দহি বাতিবলৈ বাকী থাকিলে মোৰ চাদৰ পতি লগোৱা হৈ গ'ল। এয়া দেখিছে পিছফালে ফুলি নাই যোৱা, ধুনীয়াকৈ চিলাইটো বহিছে। এনেকৈ আপোনালোকে লগাব পাৰিব। এইযোৰ দেখিছে কাপোৰযোৰ ইমান ধুনীয়া।